another vlog. First of all, সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ বহুতো শুভকামনা জনালো। এয়া আমি আজি ওলাইছো পূজা চাবলৈ বুলি। এইকেইদিন মোৰ গাটো অলপ বেয়া আছিল, হেহে একো ভিডিঅ' আপলোড দিব পৰা নাছিলো। মাজতে শৰ্টছ এটা দিছিলো বাৰু, হলেও একো ভিডিঅ' দিব পৰা নাছিলো। আজি নৱমী, আজিহে আহিছো আমি পূজা চাবলৈ। এয়া আকাশ, সি গাড়ী চলাই আহিছে, আৰু সেইজনী পাছফালে নিনি আৰু ধুনু আছে তাতে। আমি ওলাইছো আৰু তাকে যি পাৰো আপোনালোকক দেখাই থাকিম। চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। আহি আছো মানে জয়াপাৰ ফালেদি, বেতবাৰীত হৈ আছে সদৌ অসম ভাওনা প্ৰতিযোগিতা, তাকে এপাক তাতো সোমাই যাওঁ ভাওনা বুলি। এয়া আমি এতিয়া পালোহি ভাওনা হৈ থকা জেগা। চাওকচোন ইমান গাড়ী, বহুত মানুহ হৈছে সঁচাকৈ। তোমারই দাসী পুত্র মনে ভক্তি গৌর হব এই বিশাল সাম্রাজ্য তোমার সাক্ষাৎ। অকণমান সময় ভাওনাতে ৰলো, তাৰপাছত এতিয়া আকৌ ওলাই দিছো আৰু নহ'লে দেৰি হৈ যাব। বেছি দেৰি চাই নাথাকিলো। আমি এতিয়া ষ্টেচন চাৰিআলিৰ পৰা আহি আছো, ইয়াতে গাড়ী থৈ ললো আৰু এতিয়া যাওঁ মণ্ডপলৈ বুলি আপোনালোকক দেখাই আছো। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। একদম ভৰি বিষাই গৈছেগে, তাতে ইমান ভিৰ। এতিয়া আহিছো KPM চাৰিআলিৰ মণ্ডপটোলৈ, তাকে সোমাই লওঁগৈ। এয়া আমি সোমাই আহিছোঁ KPM চাৰিআলিৰ পূজা মণ্ডপলৈ। এই মণ্ডপটো মুখাশিল্পৰ ওপৰত প্ৰাধান্য দি সজাই তুলিছে। এয়া চাওক, পাটিৰে তৈয়াৰ কৰিছে এই মণ্ডপটো। এই মণ্ডপখনিত দেখিবলৈ পোৱা মুখা আৰু সকলোবোৰ বাঁহ বেতৰ সামগ্ৰী নিৰ্মাণ কৰিছে আমাৰ শিৱসাগৰৰে বৰ্ণকুটি আৰ্টিষ্ট ভিলেজৰ শিল্পী সুজিত বৰুৱাই। সঁচাই বৰ ধুনীয়াকৈ তেখেতে নিৰ্মাণ কৰিছে আৰু এইবিলাক চাবলগীয়া বস্তু। বলকচোন তেনেহ'লে ইয়াৰ ভিতৰৰ অংশ মই চোৱাৰ লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰোঁ। ওলাই দিছো আৰু পুৰা ভিৰ হৈ আছে, দেখিলে আপোনালোকক দেখালো। ইমান ধুনীয়াকৈ মুখা বনাইছে, তাকে ভাল লাগিলে। এতিয়া আহি আমি অপ্সৰা ওচৰ পাইছোহি। চাওকচোন ইমান মানুহ। এতিয়া বেলেগ এটা মণ্ডপত বহিবলৈ জেগা পাই ইয়াতে বহি আছো। এতিয়া আমি দলমুখ চাৰিআলিত। চাওকচোন বাটাখনো ইমান ধুনীয়াকৈ সজাই তুলিছে। এতিয়া লৈ ললো ইয়াতে অলপমান বস্তু। কৈছে দে খোজ কাঢ়ি কাঢ়ি। এইফালে ভাগৰ লাগিছে নাই? টোপনি আছে।
তোৰ নাই লগাবলৈ ধুনু ভাগৰ লাগিছে নাই নাই লগা মোৰ কিন্তু বহুত ভাগৰ লাগিছে ঠিক আছে চাই থাকক আৰু ভিডিঅ'টো যিমান যি পাৰোঁ দেখাইছোঁ বৰ ভালদৰে দেখাব পৰা নাই ইমানেই ভিৰ মোৰ ফোনটো উলিয়াবলৈকে লাজ লাগে আমি এতিয়া জালুকভাই সোমাইছোঁ কিবা এটা খাই লওঁ বুলি পুৰা ইয়াত মানুহ ভৰ্তি তাকে খাই লওঁ আৰু এড্ৰেছ কিবা এটা এয়া আমি আহি এতিয়া গাড়ীত বহি আছোঁহি আকাশ আৰু ভণ্টি গৈছে কিবা এটা ল'বলৈ থাকি আহিলে তাকে ল'বলৈ গৈছে আমি বহি আছোঁ খাই বৈ আহি আৰু ইয়াতে যামগৈ আৰু ঘৰলৈ পুৰা ভাগৰ লাগিছে দেই ইমান খোজকাঢ়িলোঁ সিহঁতিও আহি পালেহি এতিয়া আমি ঘৰলৈ বুলি আহি আছোঁ আৰু এয়া আমি এতিয়া ভাওনা চাওঁ বুলিয়ে ইয়াতে ৰৈছোঁ আৰু তাকে কি হৈ আছে জানো শেষেই হ'ব হ'ল নেকি এদিনত দুখনকৈ দেখায় তাকে চাওঁগৈচোন অকণমান সময় আমি ভাওনাত সোমালোঁ আৰু চালোঁ ইমানেই মানুহ বহিবলৈ জেগা নাই সেয়েহে আমি যাওঁগৈ বুলি ভাবিছোঁ মানে পূৰা ভৰি চৰি বিষাই আছে যে সেয়েহে যাওঁগৈ আৰু ৰাতিও বহুত হ'ল আৰু মোৰ ভিডিঅ'টো এইখিনিতে সামৰি দিওঁ যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিব অন্য এটা নতুন ভিডিঅ'ত আকৌ লগ পাম বাই বাই